নমস্কাৰ, তোমালোক সকলোকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল দ্বিঘাত সমীকৰণৰ বৰ্গ সম্পূৰ্ণকৰণ পদ্ধতিৰে সমাধান। গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নেপাহৰিবা। লগতে পেজটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'বা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তেতিয়াহ'লে আৰম্ভ কৰোঁ। বৰ্গ সম্পূৰণ পদ্ধতি কমপ্লিটিং দ্য স্কুৱাৰ্ছ অলপ জটিল যেন লাগিব পাৰে, কিন্তু কেইটামান নিৰ্দিষ্ট খোজ অনুসৰণ কৰিলে ই অতি সহজ হৈ পৰে। তলত এই উদাহৰণৰ সহায়ত এই পদ্ধতিটো বৰ্ণনা কৰা হ'ল। ধৰা হ'ল সমীকৰণটো 2x² + 5x + 3 = 0। ইয়াত প্ৰথম খোজটো হ'ল x² সহগ 1 কৰি লোৱা হয়, অৰ্থাৎ x² সহগখিনি গোট খুৱাই লোৱা হয়। প্ৰথমতে সমীকৰণটোৰ প্ৰতিটো পদক x² লগত থকা সহগেৰে হৰণ কৰিব লাগে। ইয়াত সহগটো হ'ল 2, x² সহগটো হ'ল 2। এই 2টোৱে গোটেইকেইটা পদক হৰণ কৰা হৈছে। তাৰপিছত 2 নম্বৰ ধাপটো হ'ল ধ্ৰুৱক পদটো সোঁফালে নিব লাগে। ইয়াত ধ্ৰুৱক পদ যিটো চলক নাই সেইটো ধ্ৰুৱক পদ। এই ধ্ৰুৱক পদটো সমীকৰণটোৰ সোঁফালে নিব লাগে। সোঁফালে নিলে বাওঁফালৰ পৰা সোঁফালে গ'লে চিনটো সলনি হয়, সেইটো মনত ৰাখি থ'ব। প্লাছ থাকিলে মাইনাছ হ'ব, মাইনাছ থাকিলে প্লাছ হ'ব। বৰ্গ সম্পূৰ্ণ কৰিবলৈ পদ যোগ কৰা হয়। এতিয়া বৰ্গটো সম্পূৰ্ণ কৰিবলৈ পদ যোগ কৰা হয়। এইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ খোজ। xৰ সহগৰ আধা বৰ্গ স্কুৱাৰ অফ হাফ অফ দ্য কফিচিয়েণ্টছ অফ x সমীকৰণটোৰ দুয়োফালে যোগ কৰিব লাগে। অৰ্থাৎ ইয়াত xৰ সহগ 2/5, ইয়াৰ আধা হ'ল 4/5। গতিকে 4/5 দুয়োফালে যোগ কৰি পাওঁ 4 নম্বৰ ধাপটো হ'ল বাওঁফালৰ পূৰ্ণবৰ্গ হিচাপে লিখা হয়। এতিয়া বাওঁফালটো a - b² বা a + b² হিচাপত লিখা হয়, ৰূপত লিখা হয়। এতিয়া সোঁফালটো সৰল কৰিলে আমি 16/1 পাম। এইটো লসাগু উলিয়াই পিনি বৰ্গমূল লোৱা আৰু সমাধান কৰা। এতিয়া দুয়োফালটো বৰ্গমূল লৈ পাওঁ এতিয়া দুটা সম্ভাৱনা আছে, ধনাত্মক লৈ আৰু ঋণাত্মক লৈ। গতিকে নিৰ্ণয় মূল দুটা হ'ল 2/5। ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' তোমালোকক লগ পাম। ধন্যবাদ।